বান সাহায্য দিয়াৰ ওপৰত মামাই কি কৈছে শুনলক তাত মই কৈ আছোঁ। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে। নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়া মোৰটো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়, কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণ। যি সময়ত বানপানীত পৰি মানুহ ককবকাইছিল আৰু সেই সময়ত এই বান সাহায্য দিয়া মানুহসকলে যাই উপস্থিত হৈছিল আৰু সেই সময়ত সহায় কৰাৰ বাবে সেই ৰাইজে মানে যথেষ্টখিনি উপকাৰ হ'ল। এতিয়া মামায়ে কৈছে যে আমি দোকান বজাৰ ৰাস্তা ঘাট মানুহৰ পৰা চান্দা তুলি বান সাহায্য কৰিব যাব নালাগে। আপুনি যদি কৰে নিজৰ পকেটৰ পৰা কৰক। এই কথা আপুনি কি ক'ব এটা নিশ্চয় কমেণ্ট কৰি যাব।